এড্ৰেছটো মই প্ৰাঞ্জল, আপোনালোকে চাইছে দত্তছ ব্লগ। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি মানে মনজিত, সেয়া আমাৰ মনজিত ডেকা কি কৰি আছা? তো আমি দুটাই মানে এনে ফুৰিব আহিছিলোঁ। তো আমি ভাবিলোঁ আমাৰ ইয়াতে এটা ষ্টেচন আছে, চিংৰা ষ্টেচন। তো বহুত দিন হ'ল যোৱা নাই, নতুনকৈ কিবা কিবি বনাই আছে। তো তাতে যাওঁ। তো ভিডিঅ'টোত চাই থাকক শেষলৈকে। তো গাইছ, চাইকেল আমি ইয়াতে থৈ দিলোঁ আৰু চাবি তালা চালা মাৰি থলোঁ, কাবাই লৈ যাব গাইছ। আৰু ইফালে ঠেকি পেলোৱা গেটৰ হেৰিটো। তো এতিয়া যাওঁ আৰু ইফালে মনজিত পূৰা আৰু পজ দি আছে। তো এতিয়া বলক গাইছ। তো গাইছ, আমি ইয়াতে নতুন চাৰিত খোজকাঢ়ি আছোঁ, নতুনকৈ বনাইছে এইবিলাক শিলৰ ওপৰে ওপৰে। তো গাইছ, আৰু এটা কথা, আমাৰ মনজিত ডেকাই আমাৰ লগত জাৱান চাৱা যাব নাপাওঁ। জাৱান চাৱা যাব নাপালোঁ, মানে দুখ লাগিল। মোৰ জাৱান চাৱা নহ'বই চাগে, নহ'ব আৰু না, নহ'ব আৰু একলাই নৰি না, বেয়া লাগিল। তো নেক্সট চিনেমাখন চাম আৰু কিবা আহে আহিব আৰু। তো গাইছ, এইয়া আৰু সিফালে আছে 1 কিলোমিটাৰমান আগত আছে ষ্টেচন। তো বলক চাই থাকক গাইছ। তো গাইছ, বাকী আহিয়ে পালোঁ দে। এয়া ইফালে 2 লেন গাইছ, আগতে 1 লেন আছিল, তো 2 লেন। আৰু বাকী সিফালে ষ্টেচন। তো চাই থাকোঁ, অলপমান আছে আৰু গাইছ। এই মালখান চাকচোন গাইছ, আৰু এই ডেকাই বহিয়ে আছে। অলপ লল্লি গাইছ যায় এইখান মালখান। উঠিম বুলি ভাবিছিলোঁ, কিন্তু লল্লিয়ে যায় গাইছ। বাকী আগত আৰু এইবাগে চেৰি নাই ইমান ভালকৈ। তো এই ষ্টেচনক লাগি যাই লওক গাইছ, যাই লওঁ। তো গাইছ, ফাইনেলি আহি পালোঁ। এয়া দিছ ইজ চিংৰা ৰেল ষ্টেচন। আৰু গাইছ, আগতকৈ বহুত ডেভেলপ হৈছে। আগতে মানে আছিল আৰু কিবা সৰু আছিল, এতিয়া ডাঙৰ ষ্টেচন হৈ গ'ল। তো গাইছ, আমি এইখনতে উঠিছিলোঁৱে গাইছ। এইখনৰ নাম যদি আপোনালোকে জানে কমেণ্টত জনাব, আৰু আমাৰ ভুল হৈছে যদি। তো গাইছ, আজিৰ ভ্লগটো এইখিনি আছিল। যদি আপোনালোকে ভ্লগটো চাই ভাল পালে, তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জল্দি লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে। আৰু এইফালে মনজিত আমাৰ ফ্লাক্স মাৰি আছে। তো আজিলৈকে বাই বাই গাইছ, বাই।